বন্ধুসকল, আজি আমি জীৱনত ব্যৱহাৰ হোৱা 12টা নিয়মৰ বিষয়ে আলোচনা কৰিম, যিটো জৰ্ডান পিটাৰছনে তেওঁৰ বেষ্ট সেলিং বুক 12 Rules for Life-ত উল্লেখ কৰিছে। জৰ্ডান পিটাৰছন এজন বহুত ডাঙৰ ফেমাছ পাৰ্চনেলিটি হোৱাৰ লগতে তেওঁ টৰন্টো বিশ্ববিদ্যালয়ত সাইকোলজিষ্টৰ প্ৰফেচাৰো হয়। তেনেহলে আহক বন্ধুসকল, পলম নকৰি তেওঁৰ 12টা নিয়মৰ বিষয়ে আলোচনা কৰো। সদায় সিধা হৈ থিয় হওক। প্ৰথম নিয়মত তেওঁ কৈছে সদায় পোন হৈ থিয় হওক আৰু নিজৰ কান্ধটো পাছফালে কৰি ৰাখক, এজন উইনাৰৰ নিচিনা। যদি আমি নিজৰ শৰীৰৰ ভংগী ডাল বা নিৰকভাৱে ৰাখো, তেতিয়া সকলোৱে আমাক এজন লুজাৰৰ নিচিনা দেখে। তাৰ পাছত আমাৰ কথা বা কামক কোনেও গুৰুত্বপূৰ্ণভাৱে নলয়, যাৰ কাৰণে আমি নিজকে এটা লুজাৰ হিচাপে ভাবিব ধৰো আৰু এইটো আমাৰ অভ্যাসত পৰিণত হ'ব ধৰে। আমি নিজকে অজানিতে এনেকৈয়ে আনৰ ওচৰত প্ৰেজেন্ট কৰিব ধৰো। সেয়েহে লেখকে কৈছে যে যদি আমি নিজৰ শৰীৰক ষ্ট্ৰেইট আৰু এজন উইনাৰৰ নিচিনা আনৰ আগত প্ৰেজেন্ট কৰো, তেতিয়া সিহঁতে আমাক বেলেগ ধৰণে ট্ৰিট কৰিব, যাৰ ফলত আমাৰ সেল্ফ ইমেজো এজন উইনাৰৰ নিচিনা হ'ব। নিজৰো যত্ন লওক। এই নিয়মে কয় যে আমি নিজৰ যত্ন সিমানেই ল'ব লাগে যিমান আমি শিশু এটাৰ লওঁ। আমাৰ পোহনীয়া কুকুৰ বা অন্য পেট যদি বেমাৰ হয় আৰু তাক ডক্তৰে যেতিয়া ঔষধ লিখি দিয়ে, তেতিয়া বেছিভাগ লোকেই বিনা পলম কৰি সেই সময়তেই ঔষধবোৰ কিনি কুকুৰটোক দিয়ে। কিন্তু ৰিচাৰ্চে এইটো প্ৰমাণ কৰিছে যে 33% লোকক যেতিয়া ডক্তৰে মেডিচিন দিয়ে তেতিয়া তাক ব্যৱহাৰ নকৰে। ইয়াৰ অৰ্থ হ'ল যে আমি আনৰ বহুত চিন্তা কৰো, কিন্তু নিজৰ ক্ষেত্ৰত হলে নকৰো। ভাল মানুহৰ সৈতে বন্ধুত্ব কৰক। এই নিয়মে কয় যে বন্ধুত্ব তেওঁলোকৰ সৈতে কৰক যিয়ে বিপদত আপোনাক সহায় কৰে। লেখকে কয় যে নতুন বন্ধু বনাবলৈ আমি বহুত বাচিব জানিব লাগিব। ইয়াৰ অৰ্থ এইটো নহয় যে আমি মতলবী হৈ গলো, কাৰণ সহায় কৰাটো ফ্ৰেণ্ডশ্বিপত দুয়োফালৰ পৰাই হয়। যেতিয়া আমি ডিমোটিভেট ফিল কৰি থাকো, তেতিয়া আমাৰ বন্ধুৱে আমাক মটিভেট কৰিব, আৰু যেতিয়া সিহঁতে ল' ফিল কৰে, তেতিয়া আমাৰ কৰ্তব্য হয় যে তেওঁক মনত পেলাই দিব লাগিব তেওঁৰ মাজত বহুত কেপাবিলিটি আছে আৰু সি যিকোনো কঠিন সময়ক পাৰ কৰিব পাৰে। আনৰ সৈতে নিজক কম্পেয়াৰ নকৰিব। এই নিয়মে কয় যে যদি লাইফত প্ৰগ্ৰেছ কৰিব আছে, তেন্তে নিজৰ যোৱাকালিৰ কাৰ্যৰ মানুহৰ সৈতে আজিৰ কাৰ্যক কম্পেয়াৰ কৰক, কিন্তু আনৰ সৈতে কম্পেয়াৰ নকৰিব। লেখকে কয় যে পৃথিৱীত 7 বিলিয়ন মানুহ আছে আৰু বহুতো লোক আপোনাতকৈ বহুত ভাল হ'ব। যদি আমি নিজকে আনৰ সৈতে তুলনা কৰি থাকো, তেন্তে আমি সদায় নিৰাশ হৈ থাকিম। উদাহৰণস্বৰূপে, যদি আপুনি নিজৰ বন্ধুৰ সৈতে নিজকে কম্পেয়াৰ কৰে আৰু দেখে যে আপোনাৰ বন্ধুজন আপোনাতকৈ বহুত বেছি ফাইনেন্সিয়েলি ভাল, তেন্তে আপুনি নিজকে এজন কমপ্লিট ফেইলিয়ৰ মানিব পাৰে। কিন্তু যদি আপুনি নিজকে চাই দেখে যে আপুনি যোৱা বছৰৰ তুলনাত এই বছৰ নিজৰ পৰিয়ালৰ কাৰণে বহুত কিছু কৰিছে, এই কথাই আমাক বহুত বেছি পজিটিভ এনাৰ্জি দিব পাৰে। ল'ৰা ছোৱালীক ভাল শিক্ষা দিয়ক। এই নিয়মে কয় যে শিশুক এজন ৰেছপন্সিবল চিটিজেন বনোৱা পিতৃ মাতৃৰ কৰ্তব্য। ৰিচাৰ্চে এইটো প্ৰুভ কৰিছে যে কোনোবা শিশু সৰুৰ পৰাই এগ্ৰেছিভ খঙাল হোৱা দেখা যায়। সেয়েহে পেৰেণ্টছে নিজৰ শিশুক ভাল নাগৰিক হিচাপে গঢ়ি তুলিবলৈ নিজেই চেষ্টা কৰক, সমাজৰ ওপৰত এৰি নিদিব। যেনে ধৰক, ল'ৰা ছোৱালীক স্পষ্টভাৱে বুজাওক যে ভুল কৰিলে সিহঁতে কি ধৰণৰ দণ্ড বা পানিছমেণ্ট পাব পাৰে, আৰু পানিছমেণ্ট ক্ৰাইমৰ একৰ্ডিং হ'ব লাগে। লগতে পেৰেণ্টছে নিজৰ ল'ৰা ছোৱালীক ঘৰৰ নিয়মবোৰ স্পষ্টভাৱে ক'ব লাগে আৰু নিয়মৰ পৰিমাণ কম হ'ব লাগে, যাতে ল'ৰা ছোৱালী কনফিউজ নহওক। আনক এডভাইচ দিয়া বন্ধ কৰক। আৰে ইয়াৰ, কোহলীয়ে এই শ্বটটো মিছ কৰি দিলে। ফিল্মটোৰ কাহিনীটো এনেকুৱা হোৱাহেঁতেন ছুপাৰ হিট হলে হয়। এনেকুৱা বহুতো লোক আছে যিয়ে আনক ফ্ৰীৰ এডভাইচ দি বহুত ভাল পায়, লাগে সিহঁতক সেই ফিল্ডৰ বিষয়ে একো জ্ঞান নাথাকক কিয়। এই নিয়মে কয় যে আমি নিজৰ জীৱনক যেতিয়ালৈ আগ নবঢ়াও, তেতিয়ালৈ আনক ফ্ৰীতে এডভাইচ দি থাকিব নালাগে। নিজৰ জীৱনত নিয়ম বান্ধি চলক। আপুনি এই কাহিনীটো নিশ্চয় শুনিছে চাগে। এবাৰ বান্দৰক ধৰিবলৈ টেমা এটাত বিস্কুট ৰখা হৈছিল। টেমাটোত ফুটা এটা আছিল য'ত বান্দৰে খালী হাতটো ভৰাব পাৰিছিল, কিন্তু বিস্কুট পেকেটটো ধৰি মুঠি বন্ধ কৰি হাত বাহিৰত ওলাব পৰা নাছিল। আৰু তেনেকুৱাই হ'ল, যেতিয়া বান্দৰে সেই বিস্কুটটো ধৰিলে, মুঠি বন্ধ হোৱাৰ কাৰণে তাৰ হাতটো বাহিৰত ওলাব পৰা নাছিলে, কিন্তু বান্দৰে তাৰ লোভৰ কাৰণে বিস্কুটটো নেৰিলে আৰু অৱশেষত চিকাৰীৰ হাতত ধৰা পৰিল। কাহিনীটোৰ শিক্ষা হ'ল যে আমিও জীৱনত নিয়ম বান্ধি চলিব লাগে। মৰ্যাদা সম্পন্ন জীৱন জীয়াবলৈ সেই নিয়মসমূহক কোনো ক্ষণস্থায়ী সুখৰ কাৰণে ত্যাগ কৰিব নালাগে।
নিজকে মিছা নকব। এই নিয়মে কয় যে মিছা কথা নকব, বিশেষকৈ নিজক। উদাহৰণস্বৰূপে যদি আপুনি ভাবিছে যে আপুনি বিদেশত বিয়াৰ পাৰ্টি দিব, বহুত ডাঙৰ পাৰ্টি দিব, সকলো বন্ধু বান্ধৱ সকলক মাতিব, এইটো এটা ভাল গ'ল হয়, কিন্তু হ'ব পাৰে যে আমি নিজকেই বুৰ্বক বনাই আছো। কাৰণ হ'ব পাৰে যে আৰ্থিকভাৱে এতিয়ালৈ আমি ইমান উন্নতি কৰা নাই যে এইবোৰ খৰচ আমি বহন কৰিব পাৰিম। এনেকুৱা বহুত বস্তু আছে য'ত আমি বাস্তৱিকতা জানিও নিজকে মূৰ্খ বনাই থাকো। ইয়াৰ অৰ্থ এইটো নহয় যে আমাক ডাঙৰ লক্ষ্য ৰাখিব নালাগে। প্ৰকৃততে আমি ৰিয়েলিষ্টিক আৰু ফ্লেক্সিবল গ'ল ৰাখিব লাগে। যেতিয়া আমি জীৱনত গ্ৰ' কৰি যাম, আমাৰ পৃথিৱীক চোৱাৰ দৃষ্টিকোণ সলনি হ'ব, আৰু হ'ব পাৰে তেতিয়া আমাৰ গ'লছো সলনি হৈ যাব। সেয়েহে আমাক এটলিষ্ট নিজকে মিছা কথা ক'ব নালাগে। আনৰ কথা ভালদৰে শুনক আৰু শিকক। এই নিয়মে কয় যে যেতিয়াও আমি কাৰোবাৰ সৈতে বাৰ্তালাপ কৰো, তেতিয়া আমাৰ প্ৰধান উদ্দেশ্য হ'ব লাগে যে আমি তেওঁৰ পৰা এনেকুৱা কিবা শিকিব পাৰো যে যিটো আমি আগতে জনা নাছিলো। সেয়েহে কথা পাতোতে আনৰ কথা ভালদৰে শুনিব লাগে, লগাতকৈ বেছি শিকক। জীৱন বহুত জটিল, আৰু ইয়াক বুজিবলৈ বেছিভাগ লোকেই অকল সিমানেই শিকে যিটো তেওঁৰ জীৱনৰ প্ৰয়োজনীয়। অবভিয়াছলি আমি পৃথিৱীৰ গোটেই কনচেপ্টটো শিকিব নোৱাৰো, কিন্তু লেখকে কয় যে আমি যিমান পাৰো তাতকৈ বেছি কথাবোৰ শিকি থব লাগে। বিপদৰ বাবে সাজু হওক। লেখকে এই নিয়মত ক'ব বিচাৰে যে আপোনাৰ প্ৰিয়জনক ৰিস্কৰ বাবে প্ৰস্তুত কৰাটো তেওঁলোকক সেই ৰিস্কি কাম কৰিবলৈ নিদিয়াৰ তুলনাত বহুত ভাল বিকল্প। কাৰণ জীৱনত বহুতো কাম আছে যিবোৰ ৰিস্কি, গতিকে আমি আমাৰ জীৱনত ৰিস্ক ল'বলৈ তৈয়াৰ থাকিব লাগে আৰু নিজৰ প্ৰিয়জন সকলক ৰিস্কৰ বাবে তৈয়াৰ কৰিব লাগে। এতিয়া কথাটো হ'ল, প্ৰতিজন পিতৃ মাতৃয়ে নিজৰ সন্তানক ভাল পায়, কিন্তু ইয়াতকৈ উত্তম বিকল্পটো হ'ল আপোনাৰ ল'ৰা ছোৱালীক নিজৰ জীৱনত কোনো এটা সময়ত আহিব পৰা বিপদৰ পৰা আঁতৰাই ৰখা বা বিপদৰ বাবে তেওঁলোকক প্ৰস্তুত কৰা। প্ৰতিটো সৰু সৰু সুখ উদযাপন কৰক। লেখকে কৈছে যে জীৱনটো কঠিন আৰু আমি নিবিচাৰিলেও জীৱনত দুখ পাব পাৰো, গতিকে জীৱনৰ প্ৰতিটো সৰু সৰু সুখ আমি মুকলি হৃদয়েৰে উদযাপন কৰাটো অতি প্ৰয়োজনীয়। জীৱনত সমস্যা আহিবই, মাথো জীৱনটোক দুঃসাহসিক কৰ্ম হিচাপে লৈ বাটত আগবাঢ়ক। উদযাপন কৰি থাকিব প্ৰতিটো সৰু সৰু সুখ। বন্ধুসকল, এই 12টা নিয়ম আকৌ এবাৰ চমুকৈ চাওঁ আহক। আপোনাৰ বডি পশ্চাৰ পোনে পোনে ৰাখক, যাতে ই আমাৰ আত্মবিশ্বাস বৃদ্ধি কৰে। আনৰ যত্ন লোৱাৰ লগতে নিজৰ যত্ন লোৱা উচিত। এই নিয়মত কোৱা হৈছে যে বেয়া সময়ত আপোনাক সহায় কৰা সকলহে বন্ধুত্ব গঢ়ি তুলিব লাগে, আৰু আপুনিও আপোনাৰ বন্ধুসকলক তেওঁলোকৰ কঠিন সময়ত সহায় কৰক। সদায় আপোনাৰ প্ৰদৰ্শনক আগৰ দিনটোৰ প্ৰদৰ্শনৰ সৈতে তুলনা কৰক, কাৰণ এইটোৱে হৈছে সঠিক আৰু সোণালী নিয়ম। নিজৰ সন্তান বা আপোনজনক উন্নত কৰাটো আপোনাৰ দায়িত্ব, আন কাৰোবাৰ নহয়। প্ৰথমে নিজকে উন্নত কৰক, পিছত পৃথিৱীখন উন্নত কৰিব। নিজৰ স্বাভিমান বজাই ৰাখিবলৈ অৰ্থপূৰ্ণ জীৱন যাপন কৰক, আৰু কেৱল নিজৰ সুখৰ বাবে প্ৰতিটো কাম নকৰিব। কাৰো আগত, বিশেষকৈ নিজৰ আগত মিছা নকবলৈ চেষ্টা কৰক। আনৰ কথা শুনি থাকোতে ভাবিব যে তেওঁ আমি নজনা কিবা এটা জানে, যাতে আমি নিজকে আৰু উন্নত কৰিব পাৰো। আমাৰ ক্ষেত্ৰখনৰ বাহিৰেও আন ক্ষেত্ৰৰ বিষয়েও কিছু জ্ঞান থাকিব লাগে। আমি আমাৰ আপোনজনক ৰিস্কৰ বাবে প্ৰস্তুত কৰিব লাগে, ৰিস্কৰ পৰা আঁতৰাই নিব নালাগে, কাৰণ তেওঁলোকৰ জীৱনত ৰিস্ক অহাটো নিশ্চিত। এই নিয়মত আমি দেখিছো যে আমি সৰু সৰু সুখবোৰ উদযাপন কৰিব লাগে। বন্ধুসকল, এই কিতাপখনত আৰু বহুতো আমোদজনক টিপছ দিয়া হৈছে। যদি আপুনি এই টিপছবোৰ জানিব বিচাৰে তেন্তে আপুনি এই কিতাপখন পঢ়িব পাৰে। আজিৰ ভিডিঅ'টো কেনে পালে নিশ্চয় জনাব, আৰু চেনেলটো যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিয়ক। শেষত ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।